সাংবাদিক দাদা বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে স্বাগতম জনাইছোঁ। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হোজাই নগৰ শাখাৰ দ্বাৰা এখন সংবাদমেল আয়োজন কৰা হৈছে আৰু তাৰ উদ্দেশ্যটো হ'ল যোৱা কিছুমান দিন ধৰি হোজাই চহৰত যি ধৰণে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে, এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। কাৰণ হোজাই নিচিনা এজন শৈক্ষিক চহৰ, য'ত ভাল ভাল বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আছে, য'ত উজনি নামনি অসমৰ পৰা ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে। আজি কিন্তু এনেধৰণৰ ঘটনাই কিন্তু সকলো ছাত্ৰ ছাত্ৰীক আতংকিত কৰি থৈছে। কাৰণ আজি আমি চাওঁ যে এই ঘটনাটো গাপ দিয়া নিচিনা হৈছিল, কাৰণ এইটো বহুত দিনৰ পৰা চলি আছিল এনেধৰণৰ ঘটনা। কিন্তু মানে আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক যেনেকৈ ছাত্ৰ ছাত্ৰীয়ে জনালে যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আমি লগালগ হোজাই আৰক্ষীৰ কাষ চাপিলোঁ আৰু তেওঁলোকে প্ৰথমতে তেওঁলোকেও অতি গুৰুত্ব দিয়া নাছিলে, কাৰণ তেওঁলোকে ভাবিছিল যে নৰ্মেল এটা কেছ। কিন্তু আমি পৰৱৰ্তী সময়ত যেতিয়া আমি গভীৰভাৱে ভিতৰত সোমালোঁ, তেতিয়া আমি গম পাওঁ যে এইটো দীৰ্ঘদিন ধৰি চলি আহিছিল আৰু এটা গেং হিচাপে আছিল। এইটোক আমি ব্লেডমেন গেং হিচাপে ক'বলৈ ভুল নহ'ব। আৰু তেতিয়া আমাৰ সাংবাদিক দাদাহঁতেও যথেষ্ট ভূমিকা পালন কৰিছে, কাৰণ যেনেকৈ বাতৰিখন সম্প্ৰচাৰ হ'বলৈ ধৰিছে, আৰক্ষীয়ে মানে নিজৰ কামটো স্পীড আৰম্ভ কৰি দিলে আৰু এতিয়ালৈকে হয়তো 5জন কাৰেক্ট কৰিছে। আৰু আমি আশা কৰোঁ যে অনাগত দিনবোৰত আৰু যিকেইটা দোষী আছে সিহঁতক কাৰেক্ট কৰি উচিত শাস্তি দিয়ে। আৰু আমি লগতেও এইটো কথাও ক'ব বিচাৰোঁ যে আমি অকল আৰক্ষীৰ ওপৰতে ভৰসা কৰিলে নহ'ব, আমি নিজেও কিবা ষ্টেপ ল'ব লাগিব এই বিষয় লৈখিনি। আৰু সেয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হোজাই জিলাই অনাগত দিনবোৰত মানে মাৰ্চৰ অন্তিম পৰ্যায়ত এখন প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিবলৈ গৈ আছে, বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে। আৰু সেই প্ৰশিক্ষণ শিবিৰটোৰ নাম দিয়া হৈছে মিছন সাহসী হিচাপে। প্ৰশিক্ষণ শিবিৰ এটা আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ'ব, য'ত বিভিন্ন ধৰণৰ ছেল্ফ ডিফেন্স শিকোৱা হ'ব। সেয়ে আমি সকলো ছাত্ৰীক আহ্বান জনাওঁ যে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক। সকলো এডমিনিষ্ট্ৰেশ্যনক আমি আহ্বান কৰোঁ যে তেওঁলোকেও আমাৰ লগত কোঅপাৰেট কৰে, যাতে আমিও তেওঁলোকৰ সকলোকে আমি ভাল এখন প্ৰশিক্ষণ দিব পাৰোঁ, যে তেওঁলোকে ছাত্ৰীসকলে নিজকে সুৰক্ষিত অনুভৱ কৰে। আৰু আমি লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এখন বিশেষ হেল্পলাইন নম্বৰ ছাত্ৰীসকলৰ কাৰণে, যিকেইটা ছাত্ৰী বাহিৰৰ পৰা ইয়াত পঢ়িবলৈ আহিছে বা যিকেইটা হোজাই অঞ্চলৰে আছে, যিসকলে ৰাতি টিউশ্যন পঢ়ি আহে বা বাহিৰত কাম কৰি আছে, তেওঁলোকৰ কাৰণে এখন বিশেষ হেল্পলাইন নম্বৰ আমি ৰিলিজ কৰি আছোঁ। সেই হেল্পলাইন নম্বৰটো হ'ল 8471995597। মই আকৌ এবাৰ গাই দিছোঁ, 8471995597। এইটো হোজাই অঞ্চলৰ কাৰণে উপলব্ধ। আপোনালোকে যি সময় আমাক ফোন কৰিব, আমি লগালগ উপস্থিত থাকিম। যিকোনো সমস্যা হ'ব পাৰে আপোনাৰ। আমি জানো যে বিশেষকৈ ছাত্ৰীসকলে সকলো কথা আৰক্ষীৰ ওচৰত ক'বলৈ টান পায়। তেনে উদাহৰণে অলপ দিন আগত যোৱাকালি আমি দেখিছোঁ যে তেওঁলোকে পটককৈ ক'ব খোজা নাছিল আৰক্ষীৰ ওচৰত এই ঘটনালৈ। তেওঁলোকে আমাৰ ওচৰত কাষ চাপিছিলে আৰু আমি ইয়াক আৰক্ষীৰ ওচৰত আমি প্ৰেৰণ কৰিছিলোঁ। আমি এইকেইটা হেল্পলাইন নম্বৰ ৰিলিজ কৰিছোঁ। আৰু আমি হোজাই আৰক্ষীৰ লগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আৰু এটা আহ্বান জনাওঁ যে সকলো অঞ্চলত জেগাই আপোনালোকে CCTV লগতে ষ্ট্ৰীট লাইট সেইটোও চাই। আৰু আমি হোজাইৰ যিকেইটা পেইং গেষ্ট আছে, স্পেচিয়েলি সকলো পেইং গেষ্টক এটাই আহ্বান, আপোনালোকে পেইং গেষ্ট চলাই আছে, কিন্তু আপোনালোকে ছিকিউৰিটি চাব, ছিকিউৰিটি গাৰ্ড আছে আপোনালোকে ৰাখিব। আৰু লগতে CCTV কেমেৰা আপোনালোকে অলপ ভাল ব্ৰেণ্ডৰ সেইটো ইউজ কৰে যাতে, কাৰণ দেখিবলৈ পাই যে CCTV সেই ভাল কোৱালিটিৰ নহয়, মানে সকলো উঠি নাহে।
আৰু এটা কথা যে আমি বহুত আমি এতিয়ালৈকে আমি যিহেতু আমি গম পালোঁ যে এতিয়ালৈকে বহুত এনেকুৱা পেইং গেষ্ট আছে যিকেইটাৰ ট্ৰেড লাইচেঞ্চো নাই সেয়া এইটো হোজাই প্ৰশাসনে হয়তো এইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব কাৰণ বিনা ট্ৰেড লাইচেঞ্চত যিহেতু সিহঁতে চলাই আছে মানে নিম্ন কোৱালিটিত সিহঁতে পেইং গেষ্টকেইটা চলাই আছে য'ত এনাফ ছিকিউৰিটি নাই ছোৱালী আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে